ইমান গালি পাৰে ডক্তৰক। অ' ভাইটি, তোমাৰ নামটো কি বাৰু? অথনিৰ পৰা ইমানবোৰ কথা পাতিলে, মোৰ নামটোকে নুসুধিলে। আপুনি সঁচাকে ডক্টৰত চাকৰি কেনেকে পালে বাৰু? মোৰ নাম ৰাতুল। বৰ ধুনীয়া নাম দেই। মানে মোৰ নামটোহে ধুনীয়া, মোৰ মানুহটো ধুনীয়া নহয় নেকি? মই তোমাক দেখিবলৈ বেয়া বুলি কোৱা নাই নহয়, মই তোমাৰ নামটো কথাই কৈছো, ধুনীয়া বুলি। তেন্তে ঠিকেই আছে, কিন্তু আগলৈ কথা চাই চিতি ক'ব আকৌ। হে প্ৰভু, কি বেমাৰী হে, কথা সুধিবই নোৱাৰি, গালিয়ে পাৰে দেখোন অকল। হেৰি, আপুনি ইয়াক লৈ যাওক দেই, মই আৰু ইয়াক চাব নোৱাৰো। ই কি বকে একো ঠিক নাই। তেনে গুড বাই ছাৰ। ঠিক আছে, যোৱা যোৱা। যাওঁ দেই। যাওক যাওক। আজিৰ দিনটো সেইভাগেই গ'লগে দেই। ভগৱানক প্ৰাৰ্থনা কৰিছো যে আজিৰ পৰা এনেকুৱা পেচেণ্ট নাহিলে হয় আৰু।